নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰ অন্য এটি ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো মই যিসকলে নতুনকৈ এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিছে, অৰ্থাৎ যিসকলে এটা নতুনকৈ ইউটিউব চেনেল খুলিছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ। গতিকে তেওঁলোকে ভিডিঅ'টো এবাৰ চাওক। আৰু যিসকলে অলৰেডি 4000 ৱাটচ টাইম আৰু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে, তেওঁলোকে এই ভিডিঅ'টো চাই সময় নষ্ট নকৰিব। গতিকে যিসকলে নতুনকৈ ইউটিউব চেনেলটো ক্ৰিয়েট কৰিছে, তেওঁলোকে এই ভিডিঅ'টো চাওক, যথেষ্ট উপকৃত হ'ব। গতিকে ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যেতিয়া এটা ইউটিউব চেনেল ক্ৰিয়েট কৰে বা ইউটিউব চেনেল এটা খোলে, তেতিয়া আপোনালোকৰ নিশ্চয় এটাই টেনশ্যন হয় যে আপোনালোকে কেনেকৈ 4000 ৱাটচ টাইম আৰু 1K ছাবস্ক্ৰাইবাৰ কৰিব। 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব। যেতিয়া আপোনালোকে 4000 ৱাটচ টাইম আৰু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব পাৰিব, তেতিয়া আপোনালোকে চেনেলটো মনিটাইজেশ্যন কৰিব পাৰিব। নিশ্চয় এইটো আপোনালোকৰ প্ৰথম টেনশ্যন হৈ পৰে। আৰু প্ৰত্যেকজন ইউটিউবাৰে যিসকলে নতুনকৈ এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিছে, তেওঁলোকে 2-3টা ভিডিঅ' আপলোড কৰে, কিন্তু তেওঁলোকে দেখে যে তাতে ভিউজ নাহে, তাত আপোনাৰ ছাবস্ক্ৰাইবাৰ সংখ্যা নেবাঢ়ে। তাৰপিছত কি হয়, নিজে মানে ইউটিউব চেনেলটো বন্ধ কৰি দিয়ে বা ইউটিউব চেনেলটো তেওঁলোকে তাৰ পৰা আৰু ভিডিঅ' আপলোড নকৰে। আচলতে বন্ধুসকল, সেইটো কথা নহয়। আপোনালোকে প্ৰথমে এটা ইউটিউব চেনেল খুলিবলৈ হ'লে আপোনালোকে প্ৰথমে নিজৰ মাইণ্ডছেটটো ঠিক কৰি লওক যে আপোনালোকে কিহৰ ওপৰত ভিডিঅ' বনাব। আপোনালোকে ব্লগছ বনাব নে আপোনালোকে ৰেচিপি টাইপৰ ভিডিঅ' বনাব নে আপোনালোকে মটিভেশ্যন টাইপৰ ভিডিঅ' বনাব নে আপোনালোকে তেনেধৰণৰ যিহৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব বিচাৰে, সেই ভিডিঅ' বনোৱাৰ আগতে আপোনালোকে নিজৰ মাইণ্ডত সেইটো ঠিক কৰি ল'ব আৰু তাৰপিছতে আপোনালোকে ভিডিঅ' বনাই ষ্টাৰ্ট কৰিব। বন্ধুসকল, আপোনালোকে এটা কথা সদায় মনত ৰাখিব যে আপোনালোকে 1-2 বা 5-6টা ভিডিঅ' আপলোড কৰিয়ে আপোনালোকে আপোনালোকৰ চেনেলটোৰ ৱাটচ টাইম আৰু আপোনালোকে ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব নোৱাৰে। গতিকে আপোনালোকে ট্ৰাই কৰিব লাগিব, চেষ্টা কৰিব লাগিব যে যিকোনো এটা কাম কৰিবলৈ হ'লে আপোনালোকে কষ্ট কৰিব লাগিব, অকণমান সময় দিব লাগিব। ইউটিউব জগতখনক আপোনালোকে সময় দিব লাগিব, তেতিয়াহে আপোনালোকে ইউটিউব চেনেলটো আপোনালোকে ছাকচেছ হ'ব পাৰিব। গতিকে বন্ধুসকল, মই আৰু এটা কথা এইখিনিতে কওঁ আপোনালোকক যে আপোনালোকে চেনেলটো খুলিলে, কিন্তু খোলাৰ পিছত আপোনালোকে ভিডিঅ' বনালে, ভিডিঅ' বনোৱাৰ পিছত আপোনালোকে ভাবে যে কিয় মোৰ ভিউজ নাহে। সেইটো হৈছে ডাঙৰ প্ৰব্লেম। আচলতে এটা কথা, ছাবস্ক্ৰাইবাৰৰ ওপৰত ভিত্তি কৰি আপোনাৰ ভিউজটো আহিব। লাহে লাহে আপোনালোকক ইউটিউবে আপোনালোকৰ ভিডিঅ'টো ভাইৰেল কৰি নি থাকিব আপোনালোকৰ ভিডিঅ'। আৰু বন্ধুসকল, আৰু এটা নতুন ইউটিউবাৰসকলৰ কাৰণে আৰু এটা ডাঙৰ প্ৰব্লেম হৈ পৰে। সেই প্ৰব্লেমটো হৈছে প্ৰফেশ্যনেল মানুহৰ লগত সাক্ষাৎকাৰ বা প্ৰফেশ্যনেল মানুহৰ লগত ভিডিঅ' বনাব নোৱাৰে। আচলতে বন্ধুসকল, আপোনালোকে জানে, আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিলে আপোনালোকে ইউটিউব চেনেল এটা খুলিলে সঁচা কথা, কিন্তু আপোনালোকে দেখিব ভাল ইউটিউবাৰবিলাকে ভাল ধৰক আপোনাৰ ভাল চেলিব্ৰিটি মানুহৰ লগত, কোনোবা অভিনেত্ৰীৰ লগত ভিডিঅ' কৰে, তেওঁলোকৰ ভিউজ বাঢ়ে বা তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ ভিডিঅ' চাই পেলাই ছাবস্ক্ৰাইবাৰ বাঢ়ে। আৰু আপোনালোকে দেখিব ভাল ইউটিউবাৰ, জনপ্ৰিয় ইউটিউবাৰ, আমাৰ ডিম্পু বৰুৱাৰ কথা ক'ব পাৰোঁ, ফুকন পাঠকৰ কথা ক'ব পাৰোঁ, তেনেধৰণৰ ভাল যিসকলে এতিয়া ইউটিউব জগতখনৰ লগত ভালদৰে পৰিচিত হৈ পৰিছে সমাজৰ মাজত, সেই তেওঁলোকৰ লগত ভিডিঅ' বনাবলৈ যদি আপুনি যায়, নতুন ইউটিউবাৰসকলে যায়, তেতিয়াহ'লে আপোনালোকৰ ভিউজ বাঢ়িব বুলি ভাবে। কিন্তু আচলতে এটা কথা বন্ধুসকল, হয় সেইটো সঁচা কথা যে যিজন সমাজে সকলোৱে চিনি পোৱা এজন মানুহৰ লগত যদি আপোনালোকে ভিডিঅ' কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' ৰাইজে এবাৰ হ'লেও চাই আপুনি ভিউজৰ সংখ্যাটো আপোনাৰ বাঢ়ে। কিন্তু বন্ধুসকল, এতিয়াতো লকডাউন, এতিয়া আপোনালোকে ইউটিউব চেনেল ক্ৰিয়েট কৰিলে, এতিয়াতো লকডাউন, চাৰিওফালে বন্ধ। আপোনালোকে কেনেকৈ তেনেকুৱা এজন মানুহৰ বা তেনেকুৱা এজন প্ৰফেশ্যনেল মানুহৰ লগত আপোনালোকে ভিডিঅ' কৰিবলৈ যাব? গতিকে সেইটো এতিয়া অসম্ভৱ। গতিকে আপোনালোকে সেইবিলাক কথা নাভাবি আপোনালোকে ভিডিঅ' কৰি যাওক। মিনিমাম 30 বা 50টা ভিডিঅ' আপোনালোকে আপলোড কৰক, আপোনালোকৰ ৱাটচ টাইম আৰু ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যাব। কিন্তু বন্ধুসকল, যেতিয়া আপোনালোকে 4000 ৱাটচ টাইম আৰু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব নোৱাৰিব, তেতিয়ালৈকে আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন কৰিব নোৱাৰিব। আৰু মনিটাইজেশ্যন কৰিব নোৱাৰিলে আপোনালোকে ইউটিউবৰ পৰা আপোনালোকে পইচা নাপাব। আচলতে বন্ধুসকল, এই কথাখিনি মই আপোনালোকক এইকাৰণে মই কৈছোঁ, ময়ো এজন নতুন ইউটিউবাৰ, ময়ো ফাৰ্ষ্ট টাইম ইউটিউব চেনেল ক্ৰিয়েট কৰিছোঁ, আৰু মই এইটো মেথডত ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ দিবলৈ। আপোনালোকেও এইদৰে চেষ্টা কৰক, নিশ্চয় আপোনালোকে উপকৃত হ'ব। মন ভাগি নপৰিব, ভিউজ এদিন আপোনাৰ আহিবই, কষ্ট কৰিলে ফল পাবই। গতিকে বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে চাই বৰিং পাব। গতিকে ইমানতে ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ। জয় অসম।